আপোনাৰ অঞ্চলত ঘটনাটো কি হয়? ঘটনাটো এনেকুৱাই মানে ল'ৰাটো অলপ মাইণ্ডটো অলপ ক্ৰেক আছে। এতিয়া ঘূৰি ফুৰি থাকে, ইপিনি যায়, মদ খায়, ভাং খায়। এতিয়া তাৰ নিজৰ নবৌক কিহৰ কাৰণে মাৰিলে এইটো আমিও গম নাপাওঁ। কিন্তু ধাননি পথাৰতে মানে ধান কাটি আছিলে বৌয়েকে, তাতে মানে সি বাঁহেদি আৰু কোবাই একেবাৰে ডেথ কৰি দিলে আৰু। সেইটো প্ৰায় 12টা বজাতে হৈছে। 12 বজা। এইটো ঘটনাটো এতিয়া আমিও ক'ব নোৱাৰোঁ। এতিয়া সিহঁতে পথাৰত আছিলে, কিহৰ কাৰণে হ'ল মানে ইহঁতে ধান কাটি আছিলে, বহি আছিলে, চাহ তাহ খাই আছিলে নেকি, কি কথালৈ লাগিল এইটোতো আমিও গম নাপাওঁ। কিন্তু এই তাত বাঁহ চাহ আছিলে, এই বাঁহত দিয়ে মানে কোবাই মাৰি পেলালে। কাজিয়াটো তেনেকুৱা গমেই নাপাওঁ, সি ঘৰতো ইমান নাথাকে না, সি য'তে ত'তে থাকে। নিচা বস্তু মানে মদ আৰু এইটো ভাং, দুটা বস্তু সদায় খাই থাকে। এইটো ঘটনা ঘটিছে, আপোনাৰ কি ক'ব? এতিয়া কি ক'ম, এইটো আমি এইটোৱে ক'ম যে সিহঁতৰ মাজত কিবা এটা কথাত কিবা হৈছে, সেইটো কাৰণে এতিয়া নিজৰ নবৌক মাৰি পেলালে। এইটোতো আছে, আগতো তেনেকৈ এজনক মাৰিছিলে। এইটো আমি একেবাৰে আৰু যাৱজ্জীৱন মানে জেলতে থকাৰ ব্যৱস্থা কৰি দিব লাগে বুলি আমি পুলিচ প্ৰশাসনক অনুৰোধ জনাইছোঁ। মোৰ নাম শ্ৰীকৃষ্ণ উজিৰ, মহামায়া পাহাৰগুৰি গাঁও, গামবুঢ়া মই। মানে মোৰ ভাইয়ে ঢুকাই দিলে। মানে মাইকী মানুহ আপোনাৰ কি হয়? মোৰ ঘৰৰ মানুহ হয়। আপোনাৰ ঘৈণী? মই ঘৰে। কি হৈছিলে কাহিনীটো? কাহিনী হৈছে বোলে এইটো ধান কাটিছিলে সিহঁতে। ধান কটা জেগাতে মানে এইখিনি কিবা কাজিয়া চাজিয়া কৰিছে নেকি, মইতো ক'ব নোৱাৰোঁ, মই বাহিৰত আছিলোঁ না। পিছতে মই খবৰ পোৱাৰ পিছতে গৈছিলোঁ মই চাবলৈ যাওঁতে মানে বস্তুটো চালন মাৰি পেলাই দিছে। আপোনাৰ ভাই মাৰিছে? মোৰ ভাই কি নাম ভাই? ৰাকেশ। ৰাকেশ। আপোনাৰ মানে মানুহজনী কি নাম আছিলে? ঘৈণীৰ নামটো কি হয়? নামটো জান কাur গৌড়। আগতো কিবা ঘটনা আছিল নেকি আগৰ তেওঁলোকৰ মাজত? ঘটনা মানে নাই, একো নাছিলে। এই মানে এনেই কথা বতৰাটো কিবা কিবি হৈ থাকে সিহঁতে। ইমানেই আছিলে আৰু বেলেগতো একো নাছিলে। লাষ্ট টাইম মাৰি দিলে? লাষ্ট টাইমতে মাৰি দিছে আৰু একদম পথাৰতে মাজতে। কিমান সময় তাৰ? কিমান সময় মানে 12 বাজি। 12 বাজি সময়ত। কিহেৰে মাৰিছে তেওঁ? এই বাঁহৰ লগত মাৰি দিলে। মাৰিছে? বাঁহৰ খুঁটিবিলাক লগতে কেম্প বনাইছিলে যে, সেইটো খুঁটিৰ লগত উঠাই কিনি চব কেম্প চেম্প ভঙাই কিনি এইটো মাৰি কিনি লাকটিবিলাক জেগাত থৈ দিছে। আপোনাৰ যি ভাই আছে ৰাকেশ, তেখেতৰ ওপৰত অভিযোগ আছে আগতো কাৰোবাক মানুহ মাৰিছে বুলি। মাৰিছে আগতো ন? সৰু পোৱালি দেখিলেও মাৰি দিয়ে, মোৰ ল'ৰাৰ কাৰণেও মাৰি দিছিলে এবাৰ। এইটো ভৰি মাৰি কিনি লেঙেৰা কৰি দিছিলে, মই ডাক্তৰ আনি কিনি বেজি চেজি কৰালোঁ। অলপ ভাল পালে পোৱালিবিলাক দেখিলে ভয় কৰে, তাক ওচৰত যাব নোৱাৰে। আৰু বেলেগ মানুহ পোৱালিবিলাক কাৰণেও মাৰি দিয়ে, এনেকুৱা কৰি আছে। বেলেগ গাঁৱতে যালে কাৰোবাৰ কাৰণে মাৰি দিয়ে, মাইকী মানুহ হ'লে কিবা হ'লে মাৰি দিয়ে। এনে আপোনাৰ ভাইটি আপোনালোকৰ লগতে থাকে? নাথাকে, য'তে ত'তে থাকে, যাহা তাহ ঘৰত নাথাকে? অতত ঘূৰি থাকে ন? য'তে ত'তে ঘূৰি থাকে, ইফালে থাকিব, ঘৰত নাহে। ঠিক আছে। কি হয়? আজি ঘটনাটো মানে এনেকুৱা হৈ গ'ল, মানে মইতো নাছিলোঁ, কামত গ'লোঁ। ৰাতিপুৱাটো বুজাই কিনি গ'লোঁ সিহঁতক, কাম চাম কৰিবি, ধান চান কাটিবি বোলে। সিহঁতে কাটিব গ'ল, মই কামত ওলাই গ'লোঁ। আহিছোঁ, ডকমকাতে কাম চাম কৰি আছোঁ। কাম কৰাৰ পিছতে মোক খবৰ দিলে, শালপতিয়ে খবৰ দিলে। ঘৰত মানুহ কাৰণে এনেকুৱা তেনেকুৱা তোৰ ভাইটো মাৰি আছে বা পথাৰত কেনেকুৱা হৈ আছে, যা সোনকালে 1 বাজি টাইমত। তেতিয়া মই বোলো ভাতো খোৱা নাই মোৰ তাত। তাৰপিছতে মই ক'লোঁ নাই যাম, তেনেহ'লে চাইকেলটো লৈ কিনি ফটাফট ওলাই কিনি ডাইৰেক্ট ঘৰত গ'লোঁ। ঘৰত গৈ কিনি চাইকেলটো থ'লোঁ। তাৰপিছতে ভনীবিলাক আহি আছিলে, ক'লে মই সিহঁতকো ৰখা নাই, মই চিধা ডাইৰেক্ট গ'লোঁ। গৈ কিনি চাইকেলটো থ'লোঁ। চাইকেল থোৱাৰ লগে লগে মই
পথাৰটো চালোঁ, পথাৰত মানুহ নেদেখে কোনো বিধে। তেতিয়া মোৰ চালাটো আছিলে তাতে পথাৰত, তাকে দেখা পালোঁ আৰু ট্ৰেক্টৰটো আছে তাৰ ওচৰতে। ইয়াতে কেম্প আছিলে, কেম্পতে আছিলে সিহঁতে বহি আছিলে এতিয়া মানে কেম্প চেম্পটো চব ভঙাই চঙাই দিছে। তাতে গ'লোঁ চালোঁ মানুহখিনি পৰি আছে আৰু চালাটো খাৰা হৈ আছে ওচৰতে। এতিয়া মই গৈ কিনে চালোঁ, হাতত ধৰি কিনে চালোঁ, মানুহটো মানে চেপটা চেপটা কৰি দিছে মাথা চাথাবিলাক। এতিয়া মই বোলো এতিয়া কি কৰোঁ, উপায়টো নাই। তেতিয়া মই বহুত সময়লৈকে কান্দিলোঁ, কান্দাৰ পিছতে মই আৰু এটা কাপোৰত ধৰি কিনে মুখ চুখবিলাক অলপ ভালমতে কাপোৰ চাপোৰ বান্ধি দিছিলোঁ। বান্ধাৰ পিছত বোলো কৈছোঁ চালাৰ কাৰণে কৈছোঁ বৰ লৈ যাম, এতিয়াতো থৈ কিনে লাভ নাই, এতিয়াতো মানুহটো পলাই গ'ল। মানুহটো ক'ত বুলি সুধিছিলোঁ, পলাই গ'ল বুলি ক'লে। কোনো মানুহ নাই, তেতিয়া চালা অকলে আছিলে আজি। এতিয়া গৈ কিনে মই কোনো নাই, উঠাই লৈ যাব লাগে, ইয়াতে থ'লে নহ'ব, মানুহবিলাকো নাই, এতিয়া কোনে আহিব, কোনে নাহিব, উঠাই কিনে লৈ যাম, মাৰ লগত বান্ধি কিনে উঠাই কিনে ঘৰত আনিলোঁ মই। এতিয়া মানুহক ধৰি পাইছে না পোৱা নাই? মানুহটো ধৰি পালে, এতিয়া চাৰ্জিঙত আছিলে, পলাই কিনে বেলেগৰ ঘৰ। এতিয়া সিহঁতে ছাৰকেইটা গৈ কিনে ধৰি আনিলে খবৰ দিয়াৰ পিছত। আৰু কি পৰা হত্যা কৰিলে? কি পৰা হত্যা কৰিছে মানে বাঁহৰ লগত মাৰিছে, এইটো মানে কেম্প বনোৱা বাঁহ উঠাই কিনে, ডাঙৰ ডাঙৰ বাঁহ আছিলে, এইটো পৰা উঠাই কিনে চব বাঁহৰ লগত মাৰি কিনে টিং চিংবিলাক পেলাই দিছে। তাৰ নামটো কি আছিলে? তাৰ নামটো ৰাকেশ। তাৰ লগত কিবা কিবি আগৰ পৰা কিবা কাজিয়া চাজিয়া কিবা আছে নেকি? কাজিয়া চাজিয়া মানে এনেকাই কিবা কিবি অলপমান কথা বতৰা কিবা কিবি লগত হৈ থাকে মাজে মাজে। মানে ইমানটো ডাঙৰ কাজিয়া নোহোৱা আছিলে, এইটো মইতো এইবিলাক নাজানো না। তাৰ আপুনি গৈখিনি কিবা হস্পিটেল ল'বলৈ কিবা কৰিছে নেকি, ব্যৱস্থা কৰিছে নেকি? মই হস্পিটেল ল'বৰ কাৰণে ব্যৱস্থা কাৰণে মই দৌৰি কিনে গৈ কিনে চালোঁ, লাষ্টটো পূৰা পৰি আছে। এতিয়া কেনেকৈ হস্পিটেল ল'ম চালোঁ, মই এতিয়া মই বচাব নোৱাৰিম আৰু কি কৰিম, মাথা পূৰা চেষ্টা কৰি দিছে। এতিয়া বচাব পাৰিলেতো কিবা হাঁহ চাহ কিবা চলিলেতো মই লৈ কিনে আহিলে হস্পিটেল বুলি ভাবি কিনে মই দৌৰ মাৰি আছোঁ। এতিয়া পূৰা হত্যা কৰি থৈ দিছে, মাথা চাথা মাৰি কিনে চেষ্টা কৰি দিলে। ইয়াতে একো কৰিব নোৱাৰিম, বান্ধি চান্ধি লৈ কিনে ঘৰত থ'ম আৰু এনেকুৱা মই মানুহ এটা লৈ কিনে আহিছোঁ ঘৰত। আপোনাৰ নাম? মোৰ নাম যুগল কাউৰ। তাৰ লগত কি ৰিলেশ্যন আছিলে আপোনাৰ? এতিয়া কিবাটো কোৱাটো মৰি যোৱাটো মোৰাটো মোৰ ফেমিলি হয়। কি ফেমিলি? আপোনাৰ ৰিলেশ্যন তাৰ কি হয়? মই ঘৰ মানুহ হয়, ঘৰ মানুহ। মোৰ নিজৰ ঘৈণীয়েক হয়। আজি দকমকা থানাত 4টা চাৰে 4টামান বজাত আমি খবৰ এটা পাইছিলোঁ যে মহামায়া পাহাৰগুৰি গাঁও এখনত মানে এটা মাৰ্ডাৰ কেছ হৈছে বুলি, লেডি এগৰাকী। তো লগালগ আমাৰ দকমকা থানাৰ OC আৰু ষ্টাফ স্পটত গৈ পেলাই লোকেল উইটনেছেছ, আই উইটনেছেছৰ লগত কথা পাতি দেখিলে যে এগৰাকী লেডি জান কোঁৱৰ গড় 26 ইয়াৰ্ছ, তেওঁৰ তাৰমানে মাৰ্ডাৰ হৈছে। আৰু লোকেল উইটনেছেছৰ ষ্টেটমেণ্টৰ মতে তেওঁৰে দেৱৰ এজন ৰাকেশ গড় বুলি তেওঁ মানে ইনভলভ আছে। তো ৰাকেশ গড় ওচৰৰ ক'ৰবাত জেগা এটুকুৰাত লুকাই আছিলে। তো আমাৰ দকমকা OC আৰু ষ্টাফে গৈ পেলাই তাক ধৰা হ'ল। আৰু তাৰপিছত যিটো আৰু পিঅ'ত যিখিনি প্ৰচিডিয়াৰ, যিখিনি চিজাৰ, এই গোটেইখিনি কৰা হ'ল। বৰ্তমান ডিচিজৰ হাজবেণ্ডে কেছ এটা দিছে, আমি ৰেজিষ্টাৰ কৰিম আৰু কালি আমাৰ আছামী ফৰৱাৰ্ড কৰা হ'ল। কিহৰ কাৰণে এইটো ঘটনা হৈ গ'ল? এতিয়া আমি ইণ্টাৰগেশ্যন বা ইনভেষ্টিগেশ্যন কৰি আছোঁ। বৰ বিশেষ কেলৈ হৈছে এতিয়ালৈকে আমি বস্তুটো মানে ক'ব পৰা নাই, কেলৈ কি মটিভত কৰিছে, কিন্তু আৰু ভালকৈ ইণ্টাৰগেট কৰিলে আমি গম পাম নিশ্চয়।